নমস্কাৰ বন্ধুসকল, আজি পুনৰ আন এটা অতি দৰকাৰী ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি অনলাইন ঘৰতে বহি কিদৰে ইলেক্ট্ৰিচিটি বিল দিব পাৰোঁ তথা আমি ঘৰতে বহি অফিচলৈ নোযোৱাকৈ কিদৰে আমাৰ মোবাইলৰ যোগেদি আমি ইলেক্ট্ৰিচিটি বিলটো কেনেকৈ দিব পাৰোঁ সেই বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবঢ়াই যোৱাত সহায় কৰিব। তেন্তে আহক আমি কিদৰে অনলাইন বিল পে' কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ চাওঁ। প্ৰথমে আপুনি প্লে' ষ্ট'ৰলৈ গৈ APTCL ক্লিক কৰি মাই বিজুলী যিটো এপছ সেই এপছটো আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব। মাই বিজুলী এপছটো ডাউনলোড হৈ যোৱাৰ পাছত আপোনাৰ মোবাইলত কেইটামান অপশ্যন আহিব আৰু এই অপশ্যনকেইটাৰ ভিতৰত আপুনি যিটো একেবাৰে তলৰ অপশ্যন চাইন ইন এজ এ গেষ্ট ইউজাৰ সেইটো অপশ্যন আপুনি ক্লিক কৰি দিব। আৰু সেইটো অপশ্যন ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ মোবাইলত কনজিউমাৰ ID বিচাৰি এটা অপশ্যন আহিব। মানে আপোনাৰ যিটো ইলেক্ট্ৰিচিটি বিলৰ যিটো কনজিউমাৰ নাম্বাৰ সেই কনজিউমাৰ নাম্বাৰটো ইয়াতে আপুনি কনজিউমাৰ ID হিচাপে ইনপুট কৰিব লাগিব। কনজিউমাৰ ID দিয়াৰ পাছত আপোনাৰ মোবাইলত পুনৰ এখন অপশ্যন থকা ফৰ্ম আহিব আৰু এই অপশ্যনখিনিৰ যিটো একেবাৰে প্ৰথম অপশ্যন কুইক পে' তাত আপুনি ক্লিক কৰিব লাগিব। কুইক পে'ত ক্লিক কৰাৰ পাছত আপোনাৰ কনজিউমাৰ ID নম্বৰ বিচাৰি পুনৰ এখন ফৰ্ম ওলাব আৰু আপুনি এতিয়া আপোনাৰ কনজিউমাৰ ID নম্বৰটো তাত বহুৱাই আপুনি ছাবমিট কৰিব লাগিব। তাৰ পাছত যিখন ফৰ্ম ওলাব সেই ফৰ্মখনত অলৰেডি কিছুমান ডাটা আপোনাৰ এণ্ট্ৰি হৈ থাকিব। তথাপিও আপুনি যিটো আপোনাৰ ইমেইল আইডিটো তাত দিব লাগিব। ইমেইল ID দিয়াৰ পাছত আপুনি যিটো পে' অপশ্যনত আপুনি ক্লিক কৰিব আৰু পে' অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ বিলৰ এমাউণ্টটো শ্ব' কৰিব। আপুনি কিমান বিল পে' কৰিব লাগিব সেই এমাউণ্টটো ইয়াতে শ্ব' কৰিব। তাৰপাছত আপোনাৰ বেংকৰ কিছুমান তথ্য ইয়াতে বিচাৰিব, যেনে ধৰক কাৰ্ড নাম্বাৰ, এক্সপায়াৰী ডেট আৰু কাৰ্ড হোল্ডাৰ নাম আৰু আপোনাৰ যিটো CVC কোড আপোনাৰ কাৰ্ডখনৰ সেইটো ইয়াত বিচাৰিব। সেইখিনি দিয়াৰ পাছত আপুনি ইয়াত মেক পে'মেণ্ট যিটো অপশ্যন তাত ক্লিক কৰিব। মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো ৰেজিষ্টাৰ নম্বৰ তালৈ এটা OTP যাব আৰু OTPটো যোৱাৰ পাছত আপুনি সেই OTPটো পুনৰবাৰ এপছটোলৈ গৈ পেলাই তাতে এণ্ট্ৰি কৰিব লাগিব আৰু এণ্ট্ৰি কৰাৰ পাছত যিটো মেক পে'মেণ্ট অপশ্যন পুনৰবাৰ তাত আপুনি ক্লিক কৰি দিব লাগিব আৰু তাৰপিছত আপোনাৰ একাউণ্টৰ যোগেদি আপোনাৰ ইলেক্ট্ৰিচিটি বিলখন অট'মেটিকেলি ডিডাক্ট হৈ যাব আৰু এইদৰে আপুনি ঘৰতে বহি মোবাইলৰ যোগেদি আপোনাৰ ইলেক্ট্ৰিচিটি বিলখন আপুনি দিব পাৰিব। আৰু তাৰপাছত আপুনি প্ৰয়োজন হ'লে আপোনাৰ বিলখন আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব বা আপুনি স্ক্ৰীনশ্বট মাৰি হ'লেও আপোনাৰ বিলখন এজ এ প্ৰুফ ৰাখি থ'ব পাৰিব।